वेलकम बैक टू माई चेनेल राखी एस टी ब्लग। आज आम फुचका खोৱাৰ चेलेंज करिम मैं और मोर मानुजने। आपनालोके चाই जनाबचोन भिडिओটো केनेका होइसे। पानिशमेन्टটো कोने पाब एतियाও नाजानो मैं ने मोर मानुजने। आपनालोके चाই थाকক भिडिओটো। फुचका खोৱাৰ भिडिओটো आरम्भ কৰিছো। आपनालोके चाই थाকক। चेलेंजটো কেনেকুৱা হ'ব? चेलेंजটো एया जलकिया भोट जलकिया আছে। যোনে হাৰিব এই 2 পিস জলকিয়া খাব লাগিব দেই। মইতো খাব নোৱাৰো। মই খাব লাগিব চেলেঞ্জ মানে চেলেঞ্জ। বেলেগ কিবা এটা হ'ব লাগিব। আগতে দেখি লওক কোনে হাৰে কোনে জিকে। ঠিক আছে। ইয়াত কেইটা আছে? ইয়াত 15টা আছে। 15টা টাইম টেবুল একো নাই না? মই 1 2 3 4 5 খোৱাৰ লগে লগে খাব লাগিব। নহয় এইটো কথা নহয়। টাইম আছে নে? বান্ধি দিয়া যে ইমান দেৰি। নাই টাইম নাই ন? যোনে যিমান সোনকালে খাব পাৰিব। যোনে হাৰি যাব পানিছমেণ্ট হ'ব। পানিছমেণ্ট হ'ব লাগিব। মই ভোট জলকীয়া খাব লাগিব। নাই বেলেগ কিবা এটা হ'ব দেই। তেতিয়াহ'লে ষ্টাৰ্ট কৰিব লাগিব। ৰেডি 1 2 3 দুটা হয়। এটাটো পিছত খাই দিছোঁ। মই হাৰিম গম পালোঁ। বহুত জলকীয়া খাব লাগিব গম পাই গ'লোঁ। মই ভাবিছিলোঁ মই জিকিম কিন্তু আলু লগাব লাগিব। আলু লগাব নহ'ব। নিয়মে আলু দিব লাগিব। আলু নিদিয়াকৈ নহ'ব। সেই দেখিলে নহ'ব। ইয়াত দেখাই ল'ব লাগিব দেই। আলু লগাইছোঁ। জলকীয়া লৈ লৈছোঁ। মই আলু দি চব হেৰি কৰি খাম। আলু নলগালেতো নহ'ব ন। দেখাব লাগিব। কেইটা হিচাপ নাই। মই হাৰিম। জলকীয়া খাব লাগিব। বহুত আছে। মই পূৰা জিকিম বুলি ভাবিছোঁ কিন্তু নহ'ব গম পালোঁ। हार गया भाई। फटाफट कर ले जाकर बहुत जल्दी खाने मन ना 3টা है 5টা।
হালিম খাই লাহে লাহে খাওঁ খালি মুখখন পুৰা দেখাব লাগিব দুটাও দেখাব লাগিব এতিয়ালৈকে শেষ হোৱা নাই এতিয়াও চান্স আছে প্লেট খালি নহয় মুখ খালি হ'ব লাগিব হাৰিলোঁ যদি হাৰিলোঁ উপায় নাই এতিয়া দিব লাগিব আৰু এয়া মই খাব লাগিব মানে চাওক জলকীয়া মইতো জ্বলা খাব নোৱাৰোঁ খালি খাব লাগিব কিবা এটা বেলেগ উপায় এখন ঠিক আছে ইমান পইচা যদি নালাগে কাণ ধৰিব লাগিব কাণত ধৰি 10 বাৰ উঠা বহা কৰিব কাণ ধৰাটো ভাল বহুত জলকীয়া খায় মানে দিব নোৱাৰোঁ জলকীয়া খাব নোৱাৰোঁ সেইটো কাৰণে এইকেইটা খোৱাতকৈ কাণ ধৰাই যোৱা ভাল চেলেঞ্জে হয় ন এনেকুৱা মজা মই কিন্তু ভাবিছিলোঁ মই জিকিম খোৱাটো মই বহুত স্পীডতে খাওঁ কিন্তু আজি হেৰি কৰোঁ ভিডিঅ'টো ইমানতে সামৰিলোঁ আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই মানে চেলেঞ্জটো মানে এনেকুৱা আছিলে আপোনালোকক কোৱা নাছিলোঁ আৰু এইটো 200 টকা নোট এটা এতিয়া মোৰ পকেটৰ পৰা যাবগৈ মানে 100 টকা আছিলে কোৱা মানে 100 টকা চেলেঞ্জ আছিলে মানে আপোনালোকক পইচাটো দেখুওৱা নাছিলোঁ 100 টকা চেলেঞ্জ আছিলে কিন্তু এতিয়া মানে খুচুৰা নাই কাৰণে এতিয়া 200 টকাই লাগে উপায় নাই কি কৰিম হ'ব 200 টকা দিব লাগিব এইটো লওক কেনেকুৱা লাগিছে পাই পিনি মজা লাগিছে মোৰ কপাল বেয়া মই ভাবিছিলোঁ মই আজি পইচা পাম জলকীয়া খাব নোৱাৰি তেতিয়া কাণ ধৰা চেলেঞ্জটো কৰিব লাগিব ন উপায় নাই কিন্তু মই এইটো এইকেইটা খোৱাতকৈ এইটো কৰি দিয়া ভাল ব'লক ৰেডি আজি পানিছমেণ্টটো হৈছে কাণ ধৰা এয়া কাণ ধৰিব জলকীয়া এইটো কাৰণে কাণ ধৰি 10 বাৰ দেই 1 2 3 4 5 9 10 হৈ গ'ল আৰু চেলেঞ্জ এনেকুৱা নলওঁ দেই হাৰি গ'লোঁ আজি বাই তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই